মাত্ৰ 50 টকাত এই ভেজ থালিখন আপোনালোকে ইমানবিধ আইটেমৰ সৈতে ক'ত খাবলৈ পাব বাৰু মই আপোনালোকক জনাই আছোঁ লোকেশ্যনটো এইখন হ'ল থলুৱা ৰাজগড়ত আছে হয়তো সকলোৱে চিনি পায়েই এই হোটেলখনৰ কিন্তু এটা বৈশিষ্ট্য আছে আপুনি নিজে লাইন পাতি ধৰি ইয়াতে ভাত ল'ব লাগিব ভাত চব্জি দালি যিখিনি আছে তেওঁলোকৰ আইটেম সকলোখিনি আপোনালোকে লাইন পাতি ধৰিব লাগিব আৰু যিমান আপুনি খাব বিচাৰে যিমান আপোনাক দৰকাৰ হয় আপুনি সিমানখিনি ল'ব পাৰিব ইয়াতে অকল ভেজ থালিয়ে নাপায় ইয়াতে চিকেন মটন হাঁহ আৰু গাহৰি সকলোখিনি পোৱা যায় আৰু ইয়াতে হাফ প্লেটৰ দাম 50 रुपीजৰ পৰা ষ্টাৰ্ট হয় এই আমাক ফাৰ্ষ্টতে দিলে চাটনি বহুত কেইটা চাটনিৰ আইটেম আছিলে বাদাম পদিনা আৰু বহুত কিবা কিবি মই নামবোৰ পাহৰিছোঁ যিহেতু এইটো ভিডিঅ' কেইদিনমানৰ আগৰ হয় হয়তো এতিয়া প্ৰাইচ বঢ়োৱাৰ কথা আছিলে বঢ়াবও পাৰে তাৰপিছত দিলে ভাজি কেইবিধমান দালিও আছিলে ভাত তেনেকৈ আমাক লাইন পাতি আমি ল'লোঁ আৰু এয়া আলু পিটিকাও দিলে লগতে আমি পৰ্ক ড্ৰাই ফ্ৰাইও ল'লোঁ আৰু এইখন একদম খাটি অসমীয়া ভেজ থালি